Hello everyone, welcome to my YouTube channel Assamese Online Tuition ZH. এই ভিডিঅ'টোৰ জৰিয়তে শিকিবলৈ ওলাইছোঁ ইংৰাজী গ্ৰামাৰৰ কাৰেক্ট টেন্সৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। আমি কাৰেক্ট টেন্স কৰিবলৈ কিছু সহজ পদ্ধতি অৱলম্বন কৰিম, যাৰ বাবে আমাৰ অতি সহজ হৈ পৰিব। ইয়াৰে প্ৰথম সহজ পদ্ধতিটো হ'ল, যদি বাক্যটোৱে অভ্যাসগত বা সদায় হোৱা ইংগিত দিয়ে, অৰ্থাৎ যদি বাক্যটো ডেইলি, অলৱেজ, নেভাৰ, অফেন, ইউজুৱেলি, জেনেৰেলি, ৰেগুলাৰলি, ইচ, এভৰি, ওৱান্স আদি শব্দ দিয়া থাকে, তেন্তে তাত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে। যেনে অৰ্থাৎ মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। যেনে কালিদাস অলৱেজ ৰিড হিজ লেচন। ইয়াত অলৱেজ শব্দটো আছে, সেয়েহে মেইন ভাৰ্বৰ লগত এছ যোগ হ'ব। ইয়াত হ'ব কালিদাস অলৱেজ ৰিডছ হিজ লেচন। আমি আৰু এটা বাক্য লৈছোঁ, চি অফেন প্লে ক্ৰিকেট। ইয়াত অফেন শব্দটো আছে আৰু এই শব্দ থাকিলে মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হ'ব। ইয়াত হ'ব চি অফেন প্লেজ ক্ৰিকেট। আমি আৰু এটা বাক্য ল'ম, মাই আংকল কাম হিয়েৰ ওৱান্স এ উইক। ঠিক তেনেদৰেই ইয়াতো ওৱান্স শব্দটো আছে, সেয়েহে মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। ইয়াত হ'ব মাই আংকল কামছ হিয়েৰ ওৱান্স এ উইক। ঠিক তেনেদৰে হি ইউজুৱেলি গ টু বেড এট 10 PM। ইয়াত ইউজুৱেলি শব্দটো আছে বাবে মেইন ভাৰ্বৰ লগত ইএছ যোগ হ'ব। ইয়াত হ'ব হি ইউজুৱেলি গ'জ টু বেড এট 10 PM। ৰাম নেভাৰ ড্ৰিংক টি। ঠিক তেনেদৰেই ইয়াতো নেভাৰ আছে, গতিকে সেয়েহে মেইন ভাৰ্বৰ লগত এছ এটা যোগ কৰিব লাগিব। ইয়াত হ'ব ৰাম নেভাৰ ড্ৰিংকছ টি। হিজ ফাদাৰ অফেন ভিজিট। ঠিক তেনেদৰেই ইয়াতো অফেন শব্দটো আছে কাৰণে মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। হিজ ফাদাৰ অফেন ভিজিটছ। হৰি অলৱেজ কাম হিয়েৰ। ঠিক তেনেদৰেই ইয়াতো অলৱেজ শব্দটো আছে কাৰণে মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। ইয়াত হ'ব হৰি অলৱেজ কামছ হিয়েৰ। বন্ধু-বান্ধৱীসকল, যদি কোনো এটা বাক্য চিৰসত্য হয় বা ইউনিভাৰ্চেল ট্ৰুথ হয়, তেন্তে তাত প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগে। যেনে ৱাটাৰ ফ্ল' ডাউনৱাৰ্ড। এইটো এটা চিৰসত্য বাক্য হয়, কাৰণ পানী সদায় নামনিৰ ফালে বৈ যায় আৰু এইটো চিৰসত্য হয়। সেয়েহে ইয়াৰ মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। ইয়াত হ'ব ৱাটাৰ ফ্ল'জ ডাউনৱাৰ্ডছ। দ্য ছান ছেট ইন দ্য ৱেষ্ট। সূৰ্য পশ্চিম ফালে মাৰ যায়। এই বাক্যশাৰীও চিৰসত্য বাক্য হয়, সেয়েহে ইয়াত মেইন ভাৰ্বৰ লগত এছ এটা যোগ হ'ব। যেনে দ্য ছান ছেটছ ইন দ্য ৱেষ্ট। দ্য কাউ লিভ অন গ্ৰাছ। গৰুৱে ঘাঁহ খাই জীয়াই থাকে। ঠিক তেনেদৰেই এই বাক্যশাৰীও চিৰসত্য বাক্য হয় বাবে মেইন ভাৰ্বৰ লগত এছ এটা যোগ কৰিব লাগিব। ইয়াত হ'ব দ্য কাউ লিভছ অন গ্ৰাছ। ইয়াৰ পিছত শিকিম প্ৰেজেণ্ট কণ্টিনিউৱাছৰ ব্যৱহাৰৰ বিষয়ে। ইয়াতো আমি শ্বৰ্ট ট্ৰিক ব্যৱহাৰ কৰিম। যেনে যদি কোনো এটা বাক্যত নাও বা
এট প্ৰেজেণ্ট দিয়া থাকে তেন্তে তাত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ কৰিব লাগে। যেনে I go to school now। এই বাক্যশাৰীত নাও ৱৰ্ডটো আছে। গতিকে আমি বুজিব লাগিব যে যদি নাও থাকে তেন্তে মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা থাকিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইয়াত মেইন ভাৰ্ব কোনটো? যিটো ৱৰ্ড ব্ৰেকেটত থাকিব। ইয়াত গ'টো আছে, গতিকে সেয়েহে আমি কি কৰিব লাগিব? মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা দিব লাগিব। ইয়াত I আছে, গতিকে I পিছত সদায় এম ব্যৱহাৰ হয়। ইয়াত হ'ব I am আৰু মেইন ভাৰ্বৰ লগত ING যোগ কৰিব লাগিব। গতিকে go আছে, ইয়াত হ'ব going। I am going to school now। They live in Delhi at present। এই বাক্যশাৰীত at present আছে, গতিকে মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইয়াত হ'ব they are living in Delhi at present। They live in Shillong at present। ঠিক তেনেদৰেই ইয়াত হ'ব they are living in Shillong at present। আৰু এটা নিয়ম প্ৰণালী হ'ল যদি একেলগে দুটা বাক্য দিয়া থাকে আৰু তাৰ প্ৰথম বাক্যটো যদি ইম্পাৰেটিভ হয় তেন্তে পিছৰ বাক্যটোত প্ৰেজেণ্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰিব লাগে। যেনে Don't disturb him, he sleep। এই বাক্যশাৰীত দুটা বাক্য যুক্ত হৈ আছে। ইয়াৰে প্ৰথম বাক্যটো ইম্পাৰেটিভ হয় আৰু আমি কেনেকৈ গম পালোঁ? যিহেতু ইয়াত don't শব্দটো আছে। গতিকে এই বাক্যশাৰীত হ'ব Don't disturb him, he is sleep। এই পিছৰ বাক্যশাৰীৰ মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হৈছে। আমি আৰু এটা বাক্য লৈছোঁ Look at the sky, it go to rain। ঠিক তেনেদৰে এই বাক্যশাৰীত দুটা বাক্য যোগ হৈ আছে আৰু ইয়াৰ এই প্ৰথম বাক্যটো ইম্পাৰেটিভ হয় যে সেয়েহে দ্বিতীয় বাক্যৰ মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইয়াত হ'ব Look at the sky, it is going to rain। Hurry up, the bus wait। ঠিক তেনেদৰে ইয়াতো দুটা বাক্য যুক্ত হৈ আছে। গতিকে মেইন ভাৰ্বৰ আগত এম ইজ আৰৰ ভিতৰত কোনোবা এটা বহিব আৰু মেইন ভাৰ্বৰ লগত ING যোগ হ'ব। ইয়াত হ'ব Hurry up, the bus is waiting। ইয়াৰ পিছত শিকিম প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ প্ৰণালী। যদি বাক্যটোত just now, yet, not yet, already আদি দিয়া থাকে তেন্তে সেই বাক্যটোৰ মেইন ভাৰ্বৰ আগত have বা has বহিব আৰু মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত হ'ব। যেনে I do the work just now। এই বাক্যশাৰীত just now আছে, গতিকে মেইন ভাৰ্বৰ আগত have বা has ব্যৱহাৰ কৰিব লাগিব। লগতে মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত হ'ব। ইয়াত হ'ব I have done the work just now। They already finished the work। ঠিক তেনেদৰে এই বাক্যশাৰীত অলৰেডি শব্দটো আছে, গতিকে মেইন ভাৰ্বৰ আগত have বা has বহিব আৰু মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপলত হ'ব। ইয়াত হ'ব They have already finished the
work. Mintu not receive my letter yet. এই বাক্য শাৰীত yet শব্দটো আছে, গতিকে মেইন ভাৰ্বৰ আগত have বা has বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব। ইয়াত হ'ব Mintu has not received my letter yet. Present perfect tenseৰ 2 নম্বৰ নিয়ম প্ৰণালীটো হৈছে যদি কোনো এটা বাক্যত since বা for দিয়া থাকে আৰু সেই বাক্যটো যদি নেগেটিভ হয় তেন্তে তাত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ মেইন ভাৰ্বৰ আগত has বা have দিব লাগে আৰু মেইন ভাৰ্বটো past participle কৰিব লাগে। যেনে Ranu not come here for a long time. এই বাক্য শাৰীত for দিয়া আছে, গতিকে মেইন ভাৰ্বৰ আগত has বা have বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব। যেনে Ranu has not come here for a long time. Her father not go home since the morning. ইয়াত since wordটো দিয়া আছে বাবে সেই একেই প্ৰণালী ব্যৱহাৰ হ'ব। ইয়াত হ'ব Her father has not gone home since the morning. Mintu not meet me for 7 years. ইয়াত for দিয়া আছে, গতিকে ইয়াত হ'ব Mintu has not meet me for 7 years. Present perfect continuousৰ ব্যৱহাৰ প্ৰণালী। যদি কোনো এফাৰ্মেটিভ অৰ্থাৎ no বা not আদি নথকা বাক্য যদি হয় আৰু সেই বাক্যটোত যদি since বা for দিয়া থাকে তেন্তে তাত প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰিব লাগে। যেনে অৰ্থাৎ সহজভাৱে চাবলৈ গ'লে যদি বাক্যটোত not বা no শব্দ নাথাকে আৰু সেই বাক্যটোত যদি since বা for থাকে তেন্তে বাক্যটোৰ মেইন ভাৰ্বৰ আগত have been বা has been ব্যৱহাৰ কৰিব লাগে আৰু মেইন ভাৰ্বৰ লগত ing যোগ কৰিব লাগে। যেনে The boy read since the morning. ইয়াত since wordটো আছে আৰু এই বাক্যটোত not বা no আদি শব্দ নাই, যে সেয়েহে মেইন ভাৰ্বৰ আগত has been বহিব আৰু মেইন ভাৰ্বৰ লগত ing যোগ হ'ব। ইয়াত হ'ব The boy has been reading since the morning. Supriya suffer from fever for a long time. ঠিক তেনেদৰে ইয়াত for আছে, গতিকে মেইন ভাৰ্বৰ আগত বহুৱাব লাগিব has been আৰু মেইন ভাৰ্বটোৰ লগত ing যোগ হ'ব। ইয়াত হ'ব Supriya has been suffering from fever for a long time. It rained since the morning. ইয়াত since আছে, সেয়েহে ইয়াত হ'ব It has been raining since the morning. এইখিনিতে এটা কথা মনত ৰখাটো উচিত যে যদি বাক্যবোৰত be, see, love, hear, now, live, forget আদি নন কনক্লুচিভ ভাৰ্ববিলাক যদি থাকে তেন্তে এই নিয়মটো প্ৰযোজ্য নহয়, কাৰণ এই ভাৰ্ববোৰ কণ্টিনিউৱাছ টেন্সত লিখিব নোৱাৰি। গতিকে এই ভাৰ্ববোৰ যদি ব্ৰেকেটৰ ভিতৰত দিয়া থাকে তেন্তে কাৰেক্ট টেন্স কৰোঁতে প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ সলনি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব। যেনে We know him for a long time. ইয়াত মেইন ভাৰ্ব হিচাপে now আছে, গতিকে ওপৰৰ নিয়ম প্ৰণালীটো প্ৰযোজ্য নহ'ব আৰু এই বাক্যৰ ক্ষেত্ৰত প্ৰেজেন্ট পাৰফেক্ট টেন্সহে ব্যৱহাৰ কৰিব লাগিব। ইয়াত হ'ব We have known him for a long time. ঠিক তেনেদৰে Priyanka be in this school since 2009. ইয়াত হ'ব Priyanka has been in this school since 2009. ইয়াৰ পিছত আমি শিকিম যে past indefinite tenseৰ ব্যৱহাৰ প্ৰণালীৰ বিষয়ে। যদি কোনো এটা বাক্যত yesterday, ago, last, recently আদি ৱৰ্ড দিয়া থাকে তেন্তে সেই বাক্যটোত past indefinite tense
ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ মেইন ভাৰ্বটো past tenseত ব্যৱহাৰ কৰিব লাগিব যেনে ৰিকুমণি go to Delhi last month ইয়াত last আছে গতিকে মেইন ভাৰ্বটো past tenseত কৰি দিলেই হ'ল ইয়াত হ'ব ৰিকুমণি went to Delhi last month ঠিক তেনেদৰে ৰাতুল don't go to school yesterday ইয়াত yesterday আছে যে সেয়েহে মেইন ভাৰ্বটো past tenseত কৰিব লাগে ইয়াৰ পিছৰ বাক্যটো লৈছো we meet the man recently ইয়াত recently আছে যে সেয়েহে মেইন ভাৰ্বটো past tenseত কৰি দিলেই হ'ল ইয়াত হ'ব we meet the man recently the man died many years ago ইয়াত ago আছে যে সেয়েহে মেইন ভাৰ্বটো past tenseত কৰিব লাগিব the man died many years ago আমি ইয়াৰ পিছত শিকিম যে past continuousৰ ব্যৱহাৰ প্ৰণালীৰ বিষয়ে যদি কোনো এটা বাক্যত when বা while শব্দটো দিয়া থাকে তেন্তে সেই বাক্যটোৰ দুটা অংশ হয় যদি এটা অংশত past indefinite ধৰি দিয়া থাকে তেন্তে আনটো অংশত past continuous tense ব্যৱহাৰ কৰিব লাগে যেনে I sleep when Ram came অৰ্থাৎ বাক্যটোত যদি when বা while শব্দটো দিয়া থাকে তেন্তে মেইন ভাৰ্বৰ আগত was বা were বহিব আৰু মেইন ভাৰ্বৰ লগত ing যোগ হ'ব যেনে I sleep when Ram came ইয়াত when শব্দটো আছে গতিকে মেইন ভাৰ্বৰ আগত was বা were কোনোবা এটা বহুৱাব লাগিব আৰু মেইন ভাৰ্বৰ লগত ing যোগ হ'ব ইয়াত হ'ব I was sleeping when Ram came ইয়াত কিন্তু I পিছত was হৈছে যিহেতু I টো হ'ল সিঙ্গুলাৰ নাম্বাৰ যে সেয়েহে যদি সাবজেক্ট হিচাপে সিঙ্গুলাৰ নাম্বাৰ দিয়া থাকে তেন্তে was হে বহিব আৰু যদি প্লুৰেল দিয়া থাকিলেহেঁতেন তেন্তে were বহিলেহেঁতেন যদি এই বাক্য শাৰীত we sleep when Ram came দিয়া থাকে তেন্তে we were sleeping when Ram came বহিলেহেঁতেন আমি পিছৰ বাক্যটো লৈছো when we reach at school the children play ঠিক তেনেদৰে এই বাক্য শাৰী প্ৰথমতে আছে when গতিকে মেইন ভাৰ্বৰ আগত was বা were বহিব আৰু মেইন ভাৰ্বৰ লগত ing যোগ হ'ব ইয়াত হ'ব when we reach at school the children were playing কিন্তু ইয়াত childrenৰ পিছত were বহিছে যিহেতু children মানে হ'ল লৰা ছোৱালীবোৰ আৰু এই wordটো হ'ল যে প্লুৰেল নাম্বাৰ যে সেয়েহে আমি ইয়াত were বহুৱাবলগীয়া হ'ল the boy slept while the bus ran ইয়াত হ'ব the boy slept while the bus was running কিন্তু এটা অংশত যদি past continuous ধৰি দিয়া থাকে তেন্তে আন অংশটোত past indefinite ব্যৱহাৰ কৰিব লাগে যেনে I was reading a lesson when Rita came ইয়াৰ প্ৰথম অংশটোত যে past continuous দিয়া আছে সেয়েহে আমি ইয়াৰ পিছৰ অংশটোত past indefinite ব্যৱহাৰ কৰিব লাগিব ইয়াত হ'ব I was reading a lesson when Rita came ইয়াৰ পিছৰ বাক্যটো past indefinite ব্যৱহাৰ কৰিবলগীয়া হ'ল ইয়াৰ পিছত আমি আৰু এটা বাক্য লৈছো when they arrived my father was reading a newspaper ঠিক তেনেদৰে ইয়াত হ'ব যে when they arrived my father was reading a newspaper আমি ইয়াৰ পিছত শিকিম past perfect tenseৰ ব্যৱহাৰ প্ৰণালীৰ বিষয়ে যদি কোনো এটা বাক্যত before দিয়া থাকে আৰু সেই বাক্যটোৰ দুটা অংশ হয় যদি বিফৰৰ পিছৰ অংশটোত past indefinite ধৰি দিয়া থাকে তেন্তে বিফৰৰ আগৰ অংশটোত past perfect tense ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ দুয়োটা ঘটনাৰ যিটো আগতে সম্পন্ন হয় সেইটোত past perfect ব্যৱহাৰ কৰিব লাগে আৰু যিটো পিছত হয়
সেইটোত past indefinite tense ব্যৱহাৰ কৰিব লাগে যেনে the old man died before the doctor arrived ইয়াত before শব্দটো আছে গতিকে মেইন ভাৰ্বৰ আগত had বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব ইয়াত হ'ব the old man had died before the doctor arrived ঠিক তেনেদৰে the train leave the station before we reached ইয়াত before আছে গতিকে মেইন ভাৰ্বৰ আগত had বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব ইয়াত হ'ব the train had left the station before we reached the boys returned home before the match ended ঠিক তেনেদৰে ইয়াত হ'ব the boys had returned home before the match ended যদি বাক্যটোত after দিয়া থাকে তেন্তে বাক্যটোৰ দুটা অংশ হয় আৰু যদি afterৰ আগৰ অংশটোত past indefinite ধৰি দিয়া থাকে তেন্তে পিছৰ অংশটোত past perfect tense ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ সহজভাৱে চাবলৈ গ'লে যদি বাক্যটোত after বা before দিয়া থাকে তেন্তে মেইন ভাৰ্বৰ আগত had বহিব আৰু মেইন ভাৰ্বটো যে past participle হ'ব ইয়াৰ উদাহৰণটো হৈছে we entered the room after the bell ring এই বাক্য শাৰীত after আছে যে গতিকে মেইন ভাৰ্বৰ আগত had বহিব আৰু মেইন ভাৰ্বটো past participle হ'ব ইয়াত হ'ব we entered the room after the bell had rung they returned home after the rain stopped ঠিক তেনেদৰে ইয়াত হ'ব they returned home after the rain had stopped the bus left after we reached ইয়াত হ'ব the bus left after we had reached আমি ইয়াৰ পিছত শিকিম future indefiniteৰ ব্যৱহাৰৰ বিষয়ে যদি কোনো এটা বাক্যত tomorrow next shortly আদি দিয়া থাকে তেন্তে সেই বাক্যটো future indefinite ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ যদি বাক্যটোত tomorrow next বা shortly দিয়া থাকে তেন্তে মেইন ভাৰ্বৰ আগত shall বা will ব্যৱহাৰ কৰি দিলেই হৈ গ'ল ইয়াৰ প্ৰথম উদাহৰণটো হৈছে যে my father go to Kolkata tomorrow এই বাক্য শাৰীত tomorrow শব্দটো আছে গতিকে মেইন ভাৰ্বৰ আগত will বহিব ইয়াত হ'ব my father will go to Kolkata tomorrow we visit the zoo shortly এই বাক্য শাৰীত shortly আছে গতিকে মেইন ভাৰ্বৰ আগত shall বহিবা দিলেই হৈ গ'ল ইয়াত হ'ব we shall visit the zoo shortly he buy the book next week next শব্দটো আছে গতিকে ইয়াত হ'ব he will buy the book next week দুই নম্বৰ প্ৰণালীটো হৈছে যদি বাক্যটোত with বা with ভাৰ্বটো দিয়া থাকে তেন্তে মেইন ভাৰ্বটো সেকেন্ড ফৰ্মত লিখিব লাগে কিন্তু বি ভাৰ্বটো যদি ব্ৰেকেটৰ ভিতৰত দিয়া থাকে তেন্তে বিৰ সলনি কেৱল were লিখিব লাগে যেনে he wished he can do the work তো ইয়াত হ'ব he wished he could do the work তাৰ পিছৰ বাক্যটো হ'ল যে the boy wished if he be a bird ইয়াত মেইন ভাৰ্বটো কিন্তু be দিয়া আছে গতিকে বিৰ সলনি were কৰি দিলে হ'ব ইয়াত হ'ব the boy wished if he were a bird Rajiv wished if he study hard ঠিক তেনেদৰে এই বাক্য শাৰীত wished আছে গতিকে মেইন ভাৰ্বটো সেকেন্ড ফৰ্মত কৰিলে হ'ব ইয়াত হ'ব Rajiv wished if he studied hard যদি একেলগে দুটা বাক্য দিয়া থাকে আৰু তাৰ প্ৰথম বাক্যটো যদি প্ৰেজেন্ট ইনডিফিনিট বা নেগেটিভত হয় তেন্তে পিছৰ বাক্যটোত প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগে যেনে Ram is not at home he go to school তো ইয়াত হ'ব Ram is not at home he has gone to school যিহেতু এই বাক্য শাৰী প্ৰথম অংশত not দিয়া আছে গতিকে not টো হ'ল নেগেটিভ সেয়েহে পিছৰ বাক্য শাৰী মেইন ভাৰ্বৰ আগত has বহিছে আৰু মেইন ভাৰ্বটোক past participle কৰা হৈছে Sita is not here she go to buy a book
ঠিক তেনেদৰেই Sita is not here, she has gone to buy a book. বন্ধু বান্ধৱীসকল এয়াই আছিল আজিৰ কাৰেক্ট টেন্সৰ কিছু শ্বৰ্ট প্ৰণালী আৰু এইসমূহ ব্যৱহাৰ কৰিলে অতি সহজতে পৰীক্ষাসমূহত কাৰেক্ট টেন্স কৰিব পৰা যায় আৰু অতি সহজ হৈ পৰে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ইংৰাজী গ্ৰামাৰৰ কিছু শ্বৰ্ট ট্ৰিক্সৰ ব্যৱহাৰ প্ৰণালীসমূহৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।